বন্ধু-বান্ধৱীসকল আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত কি হ'ব আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মামাৰ লগত বেংকত সোমাইছোঁ আৰু বেংকৰ পৰা মামাকে অকণমান পইচা উলিয়াবৰ কাৰণে সোমাইছোঁ। পইচা ওলোৱা হৈ গ'ল আৰু এতিয়া বেংকৰ পৰা আমি ওলাই গৈ আছোঁ। আজি মৰাণলৈ মামাৰ লগত কাম এটাত আহিলোঁ আৰু মামা স্কুলৰ পানী টেংকি বস্তু কেইটামান নিবলৈ আহিছে আৰু লগতে আহিলোঁ মৰাণলৈ। পানী টেংকি ষ্টেণ্ড বনাবৰ কাৰণে চেকাৰ প্লেট আৰু এংগেল অলপ নিব মামাই। আৰু ইয়াত দেখিছে দোকানৰ ভিতৰত কিমান বস্তু, কিমান লাগে, ধুনীয়া ভৰ মাল। মই চিনিয়ে নাপাওঁ আৰু গেটত লগোৱা ন। সেয়া মামাৰ লগত দোকানীজন আৰু সেয়া লগত হেলমেট লোৱাজন লগত আহিছে মামাৰ লগত আৰু লোডিং হৈ আছে আমাৰ মাল। গাড়ী লোড হৈ গ'ল, এতিয়া আৰু যাম আমি। স্কুলৰ পানী টেংকিৰ কাৰণে আজি শিল অলপ পেলোৱা হৈছে আৰু পেলাবলৈ মই আহিছিলোঁ লগত। এইটো কালাৰ বেংক মেচিন আৰু ইয়াত ৰং বনাই। এইকেইটা দেখিছে ঢাকনকেইটা খুলি পিনে ইয়াৰ ভিতৰত ৰং থাকে আৰু এইফালে ৰংটো এইফালেদি ওলাই ৰং। ইয়াত টেমা পাতি দিয়ে। এইকেইটা টেমাকেইটাত দেখিছে ৰং, এইটো ৰং হালধীয়া ৰং, এইটো দেখিছে। দেখিবলৈ কি ধুনীয়া মেচিনটো। এইফালে বাগানত পানী দি আছে আৰু বাগানত কেনেকৈ পানী দি আছে আপোনালোকক তাৰে অলপ দেখুৱাম আৰু বলক চাই থাকক মোৰ লগতে। এইবোৰ যিবিলাক বাগান কটা নাই, ধৰি লওক আনপোন থ'ব, ওপৰতে কাটিব, সেইবিলাকত পানী দিছে। আৰু এয়া চাওক ৰাস্তালৈকে পৰি গৈছে পানী। এয়া দেখিছে পানী ইয়াত লিক কৰি আছে পাইপৰ ফালেদি আৰু এই ৰাস্তাটো পৰিছে পানী আৰু এইফালেদি পাৰ হ'লে এতিয়া মই তিতিম আৰু এইটো পাৰ হৈ যাব লাগিব। এই ৰাস্তাদি যাওঁতে এই ৰাস্তাদি গৈছিলোঁ আৰু তিতিছিলোঁ। এইবিলাক দেখিছে পাইপবিলাক কানেকশ্যন দিবৰ কাৰণে পেলাই থৈছে। এইবিলাক দেখিছে আপোনালোকে। এয়া মই অলপ জলকীয়া পুলি পচাইছিলোঁ আৰু কেনেকুৱানো হৈছে চাওঁগৈ অলপ আৰু আপোনালোককো অলপ দেখুৱাওঁ আৰু বলকচোন চাওঁ। আৰু এয়া জলকীয়া পুলি পচাইছিলোঁ আৰু এইবিলাক হৈছে কণ জলকীয়া পুলি পচাইছিলোঁ। ইয়াত প্ৰায় 40টা ওচৰা-ওচৰি জলকীয়া পুলি পচাইছিলোঁ। লগতে জাতিলাও গুটিও দি থৈছিলোঁ। ইয়াত জাতিলাও ওলাইছে আৰু ফালেও ওলাইছে জাতিলাও আৰু জিকা দি থৈছিলোঁ। ইয়াত দুটামান গুটি দি থৈছিলোঁ জিকা, এইফালে জিকা ওলাইছে। ইয়াত অলপ ডাঙৰ হোৱাৰ পিছত মই এইখিনি বেলেগ এঠাইত নি পিনে ৰুম আৰু এয়া